এতিয়া অকণমান চাহ বনাওঁ এতিয়া গধূলি হৈছে আৰু ভাবিছোঁ আপোনালোকলৈ এটা ভ্লগ বনাওঁ বুলি দিনত অকণমান বনাইছিলোঁ কিন্তু ভালকৈ নহ'ল এতিয়া ভাবিছোঁ অলপ ভালকৈ ভ্লগটো এইযোৰ ফ্ৰেণ্ড মাৰ পাটৰ কাপোৰ আছিলে ডাঙৰ দাদাৰ বিয়াত বৈ দিয়া আছিলে আৰু ইয়াতে ক'ল্ড ড্ৰিংক পৰি দেখিছেনে এইখিনি দাগটো ৰৈ গৈছে আৰু এতিয়া এইখিনি দাগটো যোৱা নাই ড্ৰাইক্লিনত দিছিলি না ড্ৰাইক্লিনতো গ'ল দিছিলে নগ'লে আপোনালোকে ক'বচোন কেনেকৈ ক'ল্ড ড্ৰিংকৰ দাগ খেদাব পাৰি মানে আমাৰ টিকলি কেঁচুৱা আছিলে আমি বিয়া খাব গৈছিলোঁ তেতিয়া টিকলিক কলাত লোৱাতে মাৰ হাতত ক'ল্ড ড্ৰিংক আছিলে পৰি গৈছিলে আৰু এইখন হৈছে চাদৰ এইটো ডাঙৰ বৌ মাক সেয়া কৰাতে দিছিলে দাদাৰ বিয়াত আৰু সেইযোৰ মোৰ কাপোৰ আছিল মায়ে মোক কিনি দিছিলে তেতিয়া মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আছিলোঁ মেট্ৰিক দি উঠিছিলোঁ চাই লওক আৰু এইযোৰ কাপোৰ এইযোৰ পাৰবি এইযোৰ কেতিয়া লৈছিলি মা এইবিলাক মাৰ পুৰণা কাপোৰ হয় ফ্ৰেণ্ড আজিৰ পৰা কমচে কম কেইবছৰমান হ'ল হা পুৰণা কাপোৰ হয় ফ্ৰেণ্ড এইবিলাক চব পুৰণা কাপোৰ হয় এইটো ব্লাউজ আৰু এইখন হৈছে মুগাৰ মেখেলা এইখনো পুৰণা হয় না নিপিন্ধা দুখো ফ্ৰেণ্ড আপোনালোকক এদিন মই কাপোৰৰ কালেকশ্যন দেখাম মাৰ আগৰ পাটৰ কাপোৰৰ কালেকশ্যন হা আৰু ফ্ৰেণ্ড মাৰ কাপোৰবিলাক বহুত পৰিপাটিকৈ থয় একদম পূৰা ভালকৈ জাপি থৈ দিয়ে আৰু ৰ'দতো দি থাকে বেছি দিন গডৰেজত থৈ দিলে কাপোৰবোৰ বেয়া হয়তো অলপ গন্ধা সেইকাৰণে ৰ'দত দি থাকে মাজে মাজে হা আৰু ফ্ৰেণ্ড মাক দেখুওৱা নাই মায়ে অলপ বেয়া হৈ আছে মেখেলা সেই বেলেগকৈ থৈ দিব লাগে মুগাৰ মেখেলাবিলাক এই চাদৰ নাই নেকি এখন ফ্ৰেণ্ড মুগাৰ মেখেলা এখন মায়ে নামত লৈ যায় আমাৰ মায়ে নাম ধৰিব আৰু নলাই বোলে ফ্ৰেণ্ড মায়ে এতিয়া জাপিব দিগদাৰ হ'বৰ কাৰণে বগলামুখী থানত যাবৰ কাৰণে কিনি দেখিছা ফ্ৰেণ্ড এইযোৰ বোলে মায়ে বগলামুখী থান যে কামাখ্যা মন্দিৰত আছে তাতে গ'লে বোলে পিন্ধি যাব তাতে হালধীয়া পিন্ধি যাব লাগে যে সেইকাৰণে এইযোৰ ৰাখি থৈ দিছে আৰু ফ্ৰেণ্ড মাৰ পাটৰ কাপোৰবোৰ বেলেগকৈ থৈ দিয়ে ইয়াতে নাই আৰু এতিয়া কাপোৰ আছে মায়ে বোলে ওলাই নিদিয়ে জাপিব দিগদাৰ হ'বৰ কাৰণে মই এদিন আপোনালোকক বেলেগ এদিন মাৰ কাপোৰৰ কালেকশ্যনবিলাক দেখাম আমাৰ পুৰণা কাপোৰবিলাক এইযোৰে নিব পাৰাচোন এইযোৰ আৰু এইযোৰ কাপোৰ মাৰ আমি মানে এঠাইত যাম গ'লে মায়ে সেইকাৰণে কাপোৰ ওলাই কেনে চাই আছে কিনিব মানে আমাৰ বৌৰ ডেলিভাৰী হ'ব সময় হৈছে আৰু সেইটো কাৰণে মেডিকেলত সদায় গৈ থাকিব লাগিবতো আৰু আহিলে আৰু কাপোৰটো ধুই দিব লাগিব ভিজাব লাগিব সেইকাৰণে মায়ে মানে কাপোৰবিলাক ওলাই আছে ফ্ৰেণ্ড এইযোৰ থৈ দিম ইযোৰ তিনিযোৰ থৈ দিম হা গেলে পিন মাৰি দিম দে যেতিয়া যোৱা হয় হে বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল মোৰ মানে আমাৰ সকলোৰে ভাল আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই ভালকৈ এতিয়া ভাবিছোঁ যে লাহে লাহে অলপ ভিডিঅ' দিওঁ মানে মোৰ চকুৰ মই ভিডিঅ'ত কৈছিলোঁ যে প্ৰব্লেম হৈছে আৰু ডক্টৰে মোক মোবাইল চাব মানা কৰিছে আৰু এতিয়া লাহে লাহে অলপ ভাল পাইছোঁ আৰু অলপ চাওঁ মোবাইল
মানে এডিট কৰিবলৈ হ'লে অলপ দিগদাৰ হয়, চকুত প্ৰেছাৰ পৰে, সেইবাবে মই ভিডিঅ' বনোৱা নাছিলোঁ ইমান দিন। চিম্পল ভ্লগ মাজে মাজে এটা দুটা দিওঁ আৰু সেনেকৈ ভালকৈ নিদিওঁ। তো আজি এটা ভ্লগ বনালোঁ আৰু আমাৰ এটা গুড নিউজ আহি আছে। আমাৰ ফেমিলিৰ এটা নিউ মেম্বাৰ আহি আছে। কালি মোৰ সৰুবোৰ এটা নিউ এটা ফেমিলি মেম্বাৰ হ'বলৈ গৈ আছে। তো কালি ভিডিঅ'টো মই বনাম। তো আজি মই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিলোঁ। আৰু লগতে দিনত মই এটা সৰু ভিডিঅ' শ্বুট কৰি ৰাখিছিলোঁ, মাৰ অলপ কাপোৰ দেখাইছিলোঁ মই, তাকে আপোনালোকে চাব। আৰু এতিয়া ইভিনিং হৈছে, মই এতিয়া ইভিনিং চাহ বনাব আহিছোঁ আৰু ভিডিঅ'টো মোৰ কিটচেনতে আৰম্ভ কৰি দিলোঁ। ফ্ৰেণ্ড, মই এতিয়া চাহ বনাব আহিছোঁ আৰু চাহ বনাটো কি দেখা আপোনালোক সকলোৱে জানে, চাহ বনাব কোনেনো। এতিয়া মই ফ্ৰিজৰ পৰা ওলাও। দেউতাই ফোনত কথা পাতি আছে পিতৃৰ লগত। আৰু ফ্ৰেণ্ড, আপোনালোকে চাগে মোৰ ফেমিলিৰ কথা নাজানে, জানিব বিচাৰে। আহি আছে মোৰ ঘৰত মা, দেউতা, তিনিজন দাদা, তিনিজন বৌ আৰু মই সৰু, আৰু মোৰ দুজন ভতিজা আছে। মানে এটা টিকলি আছে, টিকলি ডাঙৰ, আৰু টিকলিৰ তলত এজন, টিকলিৰ ভাইক 3 মাহ হৈছে, মই ভিডিঅ' দেখাইছিলোঁ। আমাৰ সৰু বাবু আছে আৰু এতিয়া আকৌ নতুন এটা ফেমিলি মেম্বাৰ আহিব গৈ আছে, সৰু। আৰু ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় মোৰ ঘৰৰ ফেমিলি মেম্বাৰ কোন কোন আছে, মোৰ ঘৰত কোন কোন আছে জানিব বিচাৰি আছে। মোৰ ঘৰত মা, দেউতা, তিনিজন দাদা, তিনিজন বৌ আৰু মই সৰু, আৰু মোৰ দুজন ভতিজা আছে। মানে এটা টিকলি আছে, টিকলি ডাঙৰ, আৰু টিকলিৰ তলত এজন, টিকলিৰ ভাইক 3 মাহ হৈছে, মই ভিডিঅ' দেখাইছিলোঁ। আমাৰ সৰু বাবু আছে আৰু এতিয়া আকৌ নতুন এটা ফেমিলি মেম্বাৰ আহিব গৈ আছে, সৰুদাৰ। আৰু বৰ্তমান এইখিনি আছে আৰু লাহে লাহে আৰু ফেমিলিটো ডাঙৰ হৈ গৈ আছে। আগতে দাদাহঁতৰ বিয়াৰ আগতে আমি 6জন মেম্বাৰ আছিলোঁ। মা, দেউতা, 3টা দাদা আৰু মই আছিলোঁ। দাদাহঁতৰ বিয়া হ'ল, ডাঙৰ দাদাৰ বিয়া হ'ল, মাজু দাদাৰ হ'ল, আৰু যোৱা বছৰ সৰু দাদাৰ বিয়া হৈছে। তো সেনেকৈ হেপ্পী ফেমিলি হৈ আছোঁ। আৰু দাদাহঁতৰ চব চাকৰিবোৰ দূৰত, বৌহঁতৰো চাকৰিবোৰ দূৰত, সেইকাৰণে আমি একেলগে থাকিব নোৱাৰোঁ, চব বাহিৰে দূৰে দূৰে থাকোঁ। ঘৰত এতিয়া মা, দেউতা, ময়ে থাকোঁ। আৰু বৌহঁতৰ ট্ৰেন্সফাৰ, মানে দাদাহঁতৰ বেলেগ জেগাত ট্ৰেন্সফাৰ হৈ থাকে, কেতিয়াবা গুৱাহাটী আহে, কেতিয়াবা আকৌ যাব লগা হয়, এনেকুৱা অহা যোৱা হৈ থাকে আমাৰ। আৰু ফ্ৰেণ্ড, মাক চাহ দিওঁ। ফ্ৰেণ্ড, আমাৰ মায়ে মিঠা নাখায়, মাৰ ডায়েবেটিছ আছে, সেইকাৰণে মাৰ চাহত মিঠা নিদিওঁ। সেইখিনি চিম্পুলকৈ মাক দিয়ে হ'ল চাহ। সেইখিনি মাক চাহ দিয়ে টিভি চাই আছে। এতিয়া ফ্ৰেণ্ড, চাহ খাইছোঁ বিস্কুট আৰু ভুজিয়াৰে। এতিয়া মমছ মেজিক বিস্কুটটো খাই ভাল লাগে। আপোনালোকৰ ভাল লাগে নে নাই ক'ব কমেণ্টত। মই ইমান চাহ খাই ভাল নাপাওঁ, কিন্তু ইভিনিং অকণমান কিবা খাব মন যায়। মেগী খাম ভাবিছিলোঁ, কিন্তু এতিয়া মেগী খোৱা টাইম নাই আৰু ফ্ৰেণ্ড, মেগী খালে ভাত খাব নোৱাৰিম।
মানে চাহ খাইছে